ল'ৰাটোৰ বয়স 8 বছৰ। এদিন মাউণ্ট এভাৰেষ্টৰ ফটো দেখুৱাই দেউতাকে ল'ৰাজনক সুধিছিল, এই চূড়াত উঠিব পাৰিবানে তুমি? ল'ৰাটোৱে সেইদিনা কৈছিল, পাৰিম। স্কুল জীৱন শেষত ল'ৰাজনে ব্ৰিটিছ আৰ্মিৰ এয়াৰ ডিভিজনত যোগ দিয়ে। মনৰ ভিতৰতে হিমালয় সৰ্বোচ্চ শৃংগ থিয় হৈ বিজয়ৰ চিৎকাৰ দিয়াৰ ইচ্ছা ল'ৰাজন তেতিয়াও ক্ষান্ত হোৱা নাছিল। কিন্তু ইয়াৰ মাজতে এদিন দুৰ্ঘটনা ঘটিল। তেওঁ পাৰাশ্বুটিং কৰাৰ সময়ত মাৰাত্মক আঘাত পালে। ৰাজাৰ 3টা কশেৰুকা ভাঙি যায়। ডাক্তৰৰ মতে আজীৱন পংগু হৈ পৰিবহি। হুইল চেয়াৰত কটাব লাগিব বাকী জীৱন। তেনেদৰে আৰ্মি চাকৰিও গুচি গ'ল। আগত থাকিল বাকী জীৱন পংগুত্বৰ অভিশাপ লৈ কটোৱাৰ প্ৰতিক্ৰিয়া। কিন্তু অদম্য ইচ্ছাশক্তিৰ এই ল'ৰাজন 1 বছৰৰ ভিতৰত হুইল চেয়াৰৰ পৰা উঠি খোজকাঢ়িবলৈ চেষ্টা কৰিলে। এদিন খোজকাঢ়িব পৰা হ'ল। লাহে লাহে দৌৰিব আৰম্ভ কৰিলে। ডাক্তৰ সকলো ভৱিষ্যতবাণী মিছা বুলি প্ৰমাণ কৰে ল'ৰাজনে। এনেদৰে সুস্থ হোৱা মাত্ৰ 6 মাহৰ মূৰত 23 বছৰীয়া ল'ৰাজনে মাউণ্ট এভাৰেষ্ট জয় কৰিলে। জানেনে, আমি সকলোৱে ল'ৰাজনক চিনি পাওঁ। মেন ভাৰ্চেছ ৱাইল্ড অনুষ্ঠানৰ জৰিয়তে বিশ্ব জনপ্ৰিয় হৈ পৰা এই ল'ৰাজনৰ নাম বেয়াৰ গ্ৰিলছ। তেওঁ দেখুৱাই দিছে অদম্য ইচ্ছাশক্তিয়ে যথেষ্ট জীৱনটো সলনি কৰাৰ বাবে। মই আপুনি কি কৰিছোঁ? জীৱনত এটা দুটা ধুমুহা আহিছে আৰু আমি পাতল পক্ষী এটাৰ দৰে উৰিছোঁ। কিছুমান চাকৰি পোৱা নাই অথবা ব্যৱসায় কৰি কৰি সৰ্বক্লান্ত হৈ গৈছে। কিছুমানৰ প্ৰতিটো মুহূৰ্তই ব্যৰ্থতাৰ সন্মুখীন হৈ আছে, নতুবা সুখী হ'ব শিকা নাই। বছ এইখিনিতে হাৰি গ'ল আপুনি। এজন মানুহে হুইল চেয়াৰৰ পৰা উঠি 6 মাহৰ মূৰত মাউণ্ট এভাৰেষ্ট তৈয়াৰ কৰিছে আৰু আপুনি বুদ্ধিমান ঠাণ্ডা মগজুৰে নিজৰ সমস্যা সমাধান কৰি ৰৈ যাব খোজা জীৱনটোক এবাৰো গতি দিব নোৱাৰিলে আপুনিও পাৰিব। যিদৰে জুইত হাতখন সুমুৱালে আপুনিয়ে আঁতৰাই দিবলৈ শিকিছে। যিদৰে ভিডিঅ'টো চাই আপোনাৰ মনত এক শক্তি অনুভৱ কৰিব শিকিছে। প্ৰয়োজন মাত্ৰ অদম্য ইচ্ছা শক্তি। প্ৰয়োজন মাত্ৰ এডাল গছৰ পৰা সিডাল গছলৈ, সাগৰ আকাশ তলত প্ৰচণ্ড ৰ'দত ঘূৰি ফুৰা এই মানুহজনৰ দৰে আপোনাৰ মন লুকাই থকা মানুহজনক উলিয়াই লৈ আনক। এই কাহিনীটো কৈ মই দেৱজিৎ শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।